নমস্কাৰ স্বাগতম জনালো দিয়ালিনা হোম কৰ্নাৰলে আৰু লগতে আজি মোৰ ভিডিঅ'লে আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত দুটা ৰেচিপি শেয়াৰ কৰিম এটা হৈছে খুব সহজে বনাব পৰা পনীৰৰ ৰেচিপি আৰু আনটো হৈছে মাছৰ চাটনি আহক তেতিয়াহলে মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মাছৰ চাটনি বনাবৰ কাৰণে মই এনেকুৱা কেইটামান মাছ লৈছো মাছকেইটা ভালদৰে বাছি ধুই লৈছো এতিয়া এখন কেৰাহীত পানী অলপ গৰম কৰি মই মাছকেইটা তাত অলপ বইল হ'বলৈ দিলো মাছকেইটা বইল হৈ গ'ল এতিয়া মই পানীৰ পৰা উঠাই লম মাছকেইটা উঠাই এখন প্লেটত লম আৰু ৰ'দত প্ৰায় 1 ঘণ্টা মই মাছকেইটা শুকাবলৈ দিছো মাছৰ চাটনিখন বনাবৰ কাৰণে মই এটা পিয়াজ কুটি লৈছো আৰু কেইফুটামান নহৰু লৈছো আৰু এটা কেঁচা জলকীয়া লৈছো আৰু দুটা শুকান জলকীয়া অলপ মান ধনিয়া আৰু এটা বিলাহীটো মই পুৰি লম বিলাহীটো মই পুৰি আছো বিলাহীটো পুৰি লম তাৰ পিছতে মই শুকান জলকীয়া কিটাও পুৰি লম এখন কেৰাহীত অলপমান তেল গৰম কৰি মই পিয়াজ জলকীয়া আৰু নহৰু কেইফুটা মই ভাজি লম পিয়াজ নহৰুখিনিও পুৰি ল'ব পাৰিলে ভাল হয় কিন্তু মোৰ অসুবিধা হয় কাৰণে মই এনেদৰে কম তেলত ভাজি লৈছো 1 ঘণ্টাৰ পিছত ৰ'দৰ পৰা মাছকেইটা আনি পুৰি লৈছো মই এয়া বিলাহীটো পুৰি ললো মাছকেইটা মই পুৰি লৈছো আৰু শুকান জলকীয়া দুটাও মই পুৰি লৈছো আৰু লগতে এই জলকীয়া আৰু নহৰু আৰু পিয়াজখিনি মই অকমান ভাজি ললো আৰু ইয়াত মান ধনিয়াখিনি মই কেঁচাকে লৈছো এতিয়া এটা মিক্সি জাৰ মই এইখিনি ভৰাই লম লৈ পেলাই মই এইখিনি মিক্সি কৰিম সোৱাদ অনুযায়ী মই ইয়াতে নিমখ দি দিছো এচামুচ মই এতিয়া মিঠাতেল দি ভালদৰে মিলাই ললো মাছৰ চাটনিখন ৰেডি হৈ গ'ল মাছকেইটা মই লোৱাৰ দৰে নলৈ ডাইৰেক্ট পুৰি বা ভাজি ললেও এনেদৰে চাটনিখন বনাব পাৰি আৰু খাবলৈ খুব টেষ্টি হয় মাছৰ চাটনিখন পনীৰৰ ৰেচিপিৰ কাৰণে মই পনীৰ লৈছো আৰু এয়া গাজৰ কাটি লৈছো কেপচিকাম ইয়াতে বিলাহী এফাল পিয়াজ এটা কেঁচা জলকীয়া নহৰু কেইফুটামান এনেদৰে মই সৰুকে কাটি লৈছো আৰু ইয়াতে আছে জিৰা গুৰি ধনিয়া গুৰি হালধি আৰু কাশ্মীৰ মিৰ্চ আৰু এইখিনি হৈছে ক্ৰীম এখন কেৰাহীত অলপ ৰিফাইন গৰম কৰি মই কেইটামান জিৰা দি দিলো এতিয়া তাতে মই পিয়াজখিনি দিম পিয়াজ নহৰু আৰু মই গোটেইখিনি ইয়াত দি দিম এতিয়া ইয়াতে পিয়াজ নহৰু কেঁচা জলকীয়া মই গোটেইখিনি ইয়াতে দি দিছোঁ দি মই অলপ ভাজি নিছিলোঁ পিয়াজখিনি অলপ দেৰি ভজাৰ পিছত এতিয়া মই কাটি ৰখা পাচলিখিনি ইয়াতে দি দিম এয়া কাটি ৰখা পাচলিখিনি মই দিলোঁ সোৱাদ অনুযায়ী মই ইয়াতে নিমখ দিছোঁ আৰু গোটেইখিনি এতিয়া ভালদৰে লৰাই লম গেছৰ জুই মই মিডিয়ামত ৰাখিছোঁ এতিয়া মই ঢাকন মাৰি 3 মিনিট সময় এনেদৰে সিজিবলৈ দিম 3 মিনিটৰ পিছত মই লৰাই চাইছোঁ পাচলিখিনি সিজিছে এতিয়া মই যিখিনি শুকান মছলা ৰাখিছিলোঁ সেই শুকান মছলাখিনি মই দিম শুকান মছলাখিনি ভালদৰে মিলাই ললোঁ এতিয়া মই কাটি ৰখা পনীৰখিনি ইয়াত মিলাই দিম পনীৰখিনি দি মই ভালদৰে লৰাই লৈছোঁ
পাচলিখিনিৰ লগত পনীৰখিনি ভালদৰে মিলাই হোৱাৰ পিছত মই আকৌ ঢাকন মাৰি 1 মিনিট সময় মই থাকিবলৈ দিম। এক মিনিটৰ পিছত মই ক্ৰীমখিনি তাত দি দিলোঁ। এতিয়া ক্ৰীমখিনিৰ সৈতে মই ভালদৰে আকৌ লৰাম। ভালদৰে গোটেইখিনি মিলাই লোৱাৰ পিছত আকৌ কিছু সময় মই প্ৰায় 1 মিনিট সময় মই এনেদৰে ঢাকন মাৰি ৰাখিম। এক মিনিট হৈ গ'ল, গেছ অফ কৰি দিলোঁ। পনীৰৰ ৰেচিপি হৈ গৈছে। মই অলপমান কাটি ৰখা ধনিয়া তাত মিলাই দিলোঁ। আৰু এটা বাটিত মই পনীৰখিনি উলিয়াই ৰাখিলোঁ। পনীৰখিনি খাবলৈ ৰেডি হৈ গ'ল। এইটো হৈছে খুব সহজতে বনাব পৰা পনীৰৰ ৰেচিপি। খাবলৈও বহুত টেষ্টি হয় আৰু বনাবলৈও খুব সহজ। মই দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও বনাই চাব আৰু কেনে পায় মোক জনাব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকল আজি মোৰ চেনেলত মোৰ ভিডিঅ' প্ৰথম চাইছে, তেখেতসকলক মই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।